वेलकाम टू माय यूट्यूब चैनल आपनालोक सकलोके मोर यूट्यूब चैनलলৈ पुनरबार स्वागतम जनाइছো। আজি বহুদিন বিৰতিৰ পিছত আকৌ ভিডিঅ' বনাম বুলি ভাবিছো। এই ভিডিঅ'টো আৰম্ভ কৰিছো। কিহৰ কাৰণে ইমান দিন ভিডিঅ' বনোৱা নাছিলো মই আপোনালোকক জনাই আছো, কাৰণ চাগে আপোনালোকে নাজানে মই থিয়েটাৰ ভ্ৰাম্যমান থিয়েটাৰত এক্টিং কৰো। সো আমাৰ ৰিহাৰ্সেল চলি আছিলে, আজি 1 মান্থ ধৰি ৰিহাৰ্সেল চলি আছিলে। তো এতিয়া অকণ ফ্ৰী হৈছো, মানে আমাৰ শ্ব' ষ্টাৰ্ট হ'ল, আমি বাহিৰত ওলাই আহিলো মানে দৰ্শকৰ মাজলৈ। আমিতো এমাহ পুৰা ৰিহাৰ্সেল কৰিলো, এতিয়া আমাৰ শ্ব' চলি আছে। এইটো আপোনালোকক যিমান পাৰো মই দেখাবলৈ চেষ্টা কৰিম। আমিনো কি কৰোঁ, আমাৰ বেক ষ্টেজত কি হৈ থাকে সেইবোৰ চব দেখাম। এতিয়াতো মই ৰুমত আছো বাৰু, গধূলি আমাৰ শ্ব' ষ্টাৰ্ট হ'ব, শ্ব'লৈ যাম। তো এই 3 দিনৰ ভিডিঅ' মই আপোনালোকক এটা ব্লগতে দেখাম, ঠিক আছে। মইতো এতিয়া অকণ ওলাই যাম, মানে দুপৰীয়া আমাক ইনভাইট কৰিছে এঘৰ মানুহলৈ, ইয়াতে ওচৰতে, মই চিনি নাপাওঁ বাৰু। তো এতিয়া তালৈকে যাবলৈ ওলাম, আপোনালোকক লগ পাই আছোঁ আৰু আপোনালোকক ভিউটো দেখাম দেই। মই ইমান ধুনীয়া জেগা এটাত আছোঁ নহয়, মোৰ সঁচাকৈ ভাল লাগিছে। ইয়াৰ পৰা মানে 3 দিন পিছতে যাব লাগিব, মোৰ যাবলৈ একেবাৰে মন নাই, সঁচাকৈ ভাল লাগিছে। মই আপোনালোকক দেখাই আছোঁ। মই ৰেডি হৈ গ'লোঁ, আপোনালোকে চাই থাকক, মই দেখাই আছোঁ। আমি খানা খাম বুলি ওলাই আহিছো, এয়া গৰম গতাৰ অৱস্থা। এইটো কিন্তু ব্লগত যাব। আমি ভাবছি খানা খাইব, তাৰপিছত দেখছে কি ধুনীয়া ভিউ। সি কৰবাত ৰ'ল। এই বহুত ধুনীয়া জেগা, একদম খেতি ইয়াতে কৰে চাগে ন? এতিয়াতো খেতি নাই, খেতি নহয় খেতি। গৰা খহনীয়া হয় চাগে ইয়াতে, গৰা খহনীয়া হ'বই স্বাভাৱিক। এই নদীটোৰ নাম কি হয়? ব্ৰহ্মপুত্ৰ। ঐ, নাৱত অহা যোৱা কৰিব পাৰিছোন অকণমান। বহুত ধুনীয়া পৰিৱেশ, অকণ বৰষুণ দি আছে, তাৰপিছত একদম ঠাণ্ডা ঠাণ্ডা, ৰ'দ নাই। অ' কৃষ্ণদা নাম্বাৰ নাই নহয়? ओके। लोग कहते हैं पागल हूँ मैं, ये भी न जानूं, दिल लुटाया है मैंने, अब किसी की न मानूं। चैन दे करके मैंने बेचैनियां ले ली है, नींदें उड़ा के मैंने तुमसे वफाएं की है। कसम की कसम है कसम से, जी रहे हैं हम तेरे दम से, अब ये प्यार न होगा फिर हमसे। कसम की कसम है कसम से, हमको प्यार है सिर्फ तुम। বাচ্চাবিলাকে গা ধুই আছিলে। এইটো পুঠিমাৰী নদী। কেনেকে
আৰু বৰষুণ দিয়াৰ কাৰণে বাহিৰত খানা নহ'লে এতিয়া আমি ৰুমতে খানা খাম দেখাইছোঁ আপোনালোকক এইটো সঞ্জীৱ বান্দৰ এইপিনে দাইল বহাই দিছে আৰু এইপিনে আমাৰ বৰ্ণালী বাই চব্জি কাটি আছে তাৰপিছত আমাৰ ইয়াৰ হৰেণে ফোনত ব্যস্ত ইয়াত দিনটোত 10টামান ফোন আহে আৰু এইপিনে বিজি মহাশয় আৰু এইপিনে আমাৰ ভিনিয়ে চাদা মাৰি আছে নি বাৰু আৰু আছে আপোনালোকক দেখাই আছে চাই থাকিব দেই বৰ্ণালী বাই চাই দিয়ক এবাৰ চাওক কি কৰি আছে আপুনি এই আদা নহৰু কাটি আছে এইপিনে মহাশয় ব্যস্ত একো নাই খাব জানে মাত্ৰ খাওঁতে খাওঁতে পেটডাল লাগি গৈছে আৰু এইটো আমাৰ ভিনি বৰ ধুনীয়া আহি দিছে চাওক এই বান্দৰ হাঁহিয়ে কলা মলা লাগিছে অৰেন চা কি মানে লেবেল নেকি এই আমাৰ ভাত হৈ আছে এইপিনে বজাৰ এইকেইটা বহুত জাগে চাইছোঁ হেল্ল' মই ৰেডি হৈ গ'লোঁ মানে কি হ'ল আজি আমাৰ জাৰ্ণি আছে মানে এটা জেগাৰ পৰা আন এটা জেগালৈকে যাম কাৰণ আমাৰ ইয়াতে 3 দিন শেষ হ'ল 3 দিন মানে 4 দিনে হ'ল কাৰণ দিলোঁ বাট এদিন বৰষুণৰ কাৰণে হ'ব নোৱাৰিলে কিন্তু আজি ইয়াতে এটা প্ৰব্লেম হ'ল যে মই য'ত আছোঁ মানে মোক য'ত থাকিব দিছে য'ত ৰুম দিছিলে তো তাত মানে মই ব্ৰিজ এখন পাৰ হৈ আহিব লাগে পুঠিমাৰী যিটো নদী আছে নদীটো পাৰ হৈ পিনে ইপিনে আহিব লাগে তো সেই ব্ৰিজখন হোৱা নাছিলে আৰু অকণমান বাকী আছে কাম তো ছাইডতে বাঁহৰ এখন দলং বনাই দিছিলে দিওঁতে সেইখন যোৱাকালি বহুত বেছি বৰষুণ দিয়াৰ কাৰণে আৰু এনেকৈ বতাহ ধুমুহা দিয়াৰ কাৰণে দলংখন উটুৱাই নিলে এতিয়া নাৱত পাৰ কৰাই আছে মোৰ নাও বহুত বেছি ভয় লাগে অহা যোৱা কৰিবৰ কাৰণে আৰু সেই কেছটোৰ পৰা মাজুলী যিটো দেখিলোঁ ন তেতিয়াৰ পৰা বেছিয়ে ভয় লগা হ'ল আৰু মই আপোনালোকক দেখুৱাই আছোঁ ৰ'ব পানী অকণ কমিলে নেকি ন কোনখিনিৰ পৰা নাইনো দলংখন অঁ সেইটো ফালে এই দলংখন দেখিছে Halo. ফাইনেলি গাড়ী ওচৰ আহি পালে ইয়াতে গাড়ী থৈছিলোঁ আৰু সেইপিনে পাৰ হৈ গৈছিলোঁ এইফালে আছিলোঁ মই এইফালে এতিয়া আৰু অহা যোৱা কৰি আছোঁ মানুহবিলাক এই দলংখন দেখিছে ন অৱস্থা কেনেকুৱা হৈ গৈছে সেইখন ভাঙি গৈছে গোটেইখন ভাল লাগিছে নতুন এক্সপিৰিয়েঞ্চ ভাল লাগিছে এটা বেলেগ নতুন পৰিৱেশ এটা পাইছোঁ আগতে এনেকুৱা পৰিৱেশ পোৱা নাছিলোঁ এবাৰ ফাৰ্ষ্ট টাইম পাইছোঁ তাতে ৰাতি আমি কিবাকৈ পাৰ হৈছোঁ আৰু চকুৰে আহি পিনে দলংখন তাৰ পিছতে ভাঙি গৈছে আমাৰ লাগ ভাল বুলি ক'ব লাগিব সেইটোৱে আপোনালোকে চাই আৰু এটা কথা মই আপোনালোকক কৈছিলোঁ যে মই বেক ষ্টেজৰ ভিডিঅ' দিম বেক ষ্টেজৰ ইয়াতে দিব নোৱাৰিলোঁ কাৰণ মই আপোনালোকক জাৰ্ণিটোৱে দেখাইছোঁ মই ক'ত কেনেকৈ আছোঁ কি কৰিছোঁ সেইটোৱে দেখাইছোঁ এইটো ভিডিঅ'ত নেক্সট ভিডিঅ'ত আপোনালোকক ষ্টেজৰ বেক ষ্টেজত কি হয় কি নহয় এইবিলাকখন চব দেখুৱাম ভালকৈ মানে এইটো পেণ্ডেল অকণ অসুবিধা হ'ল মানে বৰষুণ দি আছিলে ন তো সেইটো কাৰণে অলপ অসুবিধা হ'ল ভিডিঅ' কৰাত
ফাইনেলি গাড়ীত বহিলোঁ এতিয়া আমাৰ নেক্সট জাৰ্ণি ষ্টাৰ্ট হ'ল এতিয়া গৈ আছোঁ তালৈকে আপোনালোকক নেক্সট ভিডিঅ' দেখিব আমি ক'ত আছোঁ কি কৰিছোঁ আৰু বেক ষ্টেজৰ ভিডিঅ' আপোনালোকক নেক্সট ভিডিঅ'ত দেখাই আছোঁ চাই থাকিব আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল লাগিছে দেন লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ